হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, যিটো আমি সকলোৰে প্ৰিয় হয় আৰু বনাবলৈ অতি সহজ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ এই ভিডিঅ'টোত মই ভেজিটেবল পোলাও বনাম। গতিকে ভেজিটেবল পোলাও বনাবৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্টছ লাগে চাওঁচোন আহক। ফ্ৰেঞ্চবিন অলপমান মিহি মিহিকৈ কাটি লৈছোঁ, পিঁয়াজ দুটা কাটি ল'লোঁ, গাজৰ দুটা কাটি লৈছোঁ মিহি মিহিকৈ, মটৰ অলপ লৈছোঁ আৰু তেজপাত 4 খিলা লৈছোঁ, জলকীয়া দুটা লৈছোঁ, লং ইলাচি ডালচেনি, আদা নহৰুৰ পেষ্ট 2 চামুচ লৈছোঁ, জহা চাউল 2 কাপ মই 15 মিনিট সময় তিয়াই থৈছোঁ, ৰিফাইন লৈছোঁ, ঘিউ লৈছোঁ, চেনি লৈছোঁ 4 টেবুল স্পুন, নিমখ লৈছোঁ 1 টেবুল স্পুন। প্ৰথমতে প্ৰেছাৰ কুকাৰত ৰিফাইন গৰম কৰি ল'ম। ৰিফাইনখিনি গৰম হোৱাৰ পিছত নহৰু আদাখিনি দিম আৰু পিঁয়াজখিনিও দি দিম লগতে। লং ইলাচি ডালচেনিখিনি মই গুড়ি কৰি ল'ম। এতিয়া গুড়ি কৰি লোৱা লং ইলাচি ডালচেনিখিনি দিম, হেতাৰে ভালকৈ লৰাই দিম। এতিয়া কাটি থোৱা জলকীয়া দুটা আৰু তেজপাত কিখিলাও লগতে দিম। মিশ্ৰণখিনি ভালকৈ ভাজি ল'লোঁ। এতিয়া পাচলিখিনি দি যাম। ভেজ পোলাও বনাওঁতে পাচলিখিনি বেছিকৈ ভাজিব নালাগে। পাচলিখিনি মই 3 পৰা 4 মিনিট সময় ভাজিম, বেছিকৈ ভাজি নেপেলাওঁ। গেছটো ল' ফ্লেমত দি ল'ম, নহ'লে তলফালৰ পৰা দেৰি আহিব। নিমখ 1 চামুচ দিম, পোলাওত নিমখৰ সোৱাদটো বেছিকৈ আহিলে বেয়া লাগে। চেনি মই অকণমান সৰহকৈ মানে 4 চামুচ দিম, পোলাওটো মিঠা হ'লে খাবলৈ ভাল লাগে। চেনি অকণমান সৰহকৈ দিম। পাচলিখিনি 3 পৰা 4 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই জহা চাউলখিনি দিম। এয়া মই 5-6জন মানুহে খাব পৰাকৈ চাউল 2 কাপ দিছোঁ। চাউলখিনি মই 1 মিনিট সময় ভাজি ল'ম। এতিয়া পোলাওত দিয়া মেইন বস্তুটো হৈছে ঘিউ। ঘিউ নিদিয়াকৈ পোলাও কেতিয়াও হ'বই নোৱাৰে। মই ডাঙৰ চাহ চামুচেৰে ঘিউ 2 চামুচ দিম। মই এতিয়া পানী দিম। পোলাওত পানী বেছিকৈ কেতিয়াও নিদিব। ভাত বনোৱাৰ নিচিনা পানী পোলাওত নিদিয়ে। বস্তুখিনি অলপমান ঢাক খাই থকাকৈহে পোলাওত পানী দিয়ে, নহ'লে পোলাওখিনি ঢিলা হৈ যাব, খাবলৈ বেয়া হ'ব। গেছটো হাই ফ্লেমত দি ল'ব। মই এতিয়া প্ৰেছাৰৰ ঢাকনিখন মাৰি দিম। পোলাওত হুইছেল মাত্ৰ এটাই দিয়ে, এটাতকৈ বেছি হুইছেল নিদিব। ঢাকনিখন নিজে নিজে খোল খাবলৈ দিব আৰু পোলাওখিনি লগে লগে বেলেগ এটা বাচনত উলিয়াই ল'ব। তেতিয়া পোলাওখিনি এটা এটা হৈ পৰিব। পোলাও হৈ গ'ল। মই এতিয়া পোলাওখিনি চেক কৰিম। পোলাওখিনিৰ পৰা এটা বহুত ধুনীয়া চেণ্ট আহিছে। জহা চাউলৰ পোলাও হয় যিহেতু ধুনীয়া চেণ্ট আহিবই। পোলাওখিনি কিমান ধুনীয়া হৈছে চাই লওক। মই কেমেৰাটোৰ ওচৰলৈ পোলাওখিনি দি দিছোঁ। পোলাওখিনি চাওক কিমান ধুনীয়া হৈছে দেখাত, আৰু এয়া খাবলৈ বহুত টেষ্টি হ'ব। এয়া আপোনালোকে গ্ৰেভি চিকেন নহ'লে গ্ৰেভি পনীৰৰ লগত খাব পাৰে। মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আহোঁ দিয়ক, আপোনালোকক আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত।